মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ গণিত বিষয়ৰ পাঠ আলোচনা কৰিম। প্ৰথমটো পাঠ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল। লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল কি সেই বিষয়ে আমি আলোচনা কৰিম। সেইটো আলোচনা কৰিবলৈ যাওঁতে প্ৰথমে ক্লাছ 8 আৰু ক্লাছ 9ত তোমালোকে কি শিকিছিলা সেইখিনি আমি অলপ চাই লওঁ। এটা প্ৰশ্ন লৈছোঁ, sum of two integers is 20. If one of the integers is 13, find the other. দুটা অখণ্ড সংখ্যাৰ যোগফল 20, এটা 30 হ'লে আনটো নিৰ্ণয় কৰিব লাগে। আমি দুটাৰ ভিতৰত কি কৰিম, এটা দিয়া আছে গতিকে আনটোক ধৰি ল'ম। এটা সংখ্যাক আমি x বুলি ধৰি ল'ম। দিয়া আছে এটা সংখ্যা 13, আনটো হ'ব x। তো কণ্ডিশ্যনটো দিছে, প্ৰশ্নটো দিছে আমাক দুটা সংখ্যাৰ যোগফল 20, গতিকে x + 13 ধৰি লোৱা সংখ্যাটো আৰু দিয়া সংখ্যাটো দুটাৰ যোগফল কিমান হ'ব 20। গতিকে x মান উলিয়াবলৈ হ'লে কি কৰিব লাগিব, 13 x ৰ লগত প্লাছ হৈ আহিছে, আমি তাক ৰাইট ছাইডে লৈ যাম। ৰাইট ছাইডত গ'লে কি হ'ব, মাইনাছ হ'ব। x = 20 - 13, গতিকে x = কিমান পাম 7। আনটো সংখ্যা হ'ব 7। তো অসমীয়াত যদি লিখোঁ কথাখিনি এনেধৰণে হ'ব, তোমালোকে চাই লোৱা। এইটো হ'ল আমি ক্লাছ 8ত পোৱা অংক। এবাৰ আমি আহিছোঁ ক্লাছ 9ত কি ধৰণে সমীকৰণ পাইছিলোঁ। Sum of two integers is 20. Find the other integers. Find the two integers. দুটা অখণ্ড সংখ্যাৰ যোগফল 20, সংখ্যা দুটা নিৰ্ণয় কৰা। এইবাৰ আমাৰ দুটা অখণ্ড সংখ্যাৰ ভিতৰত এটাৰ মানো দিয়া নাই। এইটো ক্লাছ 9ত কিদৰে কৰিছিলোঁ আমি চাওঁ। এবাৰ কি কৰিব লাগিব, দুটাকে ধৰি ল'ব লাগিব। প্ৰথমটোকো ধৰি ল'লোঁ, এটা অখণ্ড সংখ্যাক x বুলি ধৰি ল'লোঁ, আনটোক আমি y বুলি ধৰি ল'লোঁ। আমাক কণ্ডিশ্যনটো কি দিছে, চৰ্তটো দিছে দুটাৰে যোগফল 20, গতিকে x + y কৰিলে কিমান হ'ব 20। তো ইয়াৰ পৰা আমি কি উলিয়াই ল'ব পাৰিম, y মান উলিয়াই ল'ব পাৰিম। y ভেলু হ'ব y = 20 - x। একেধৰণে আমি y মান উলিয়াই ল'লোঁ। এতিয়া y = 20 - x, তো xৰ বিভিন্ন মানৰ বাবে আমি কি পাম, y বেলেগ বেলেগ মান পাম। তো প্ৰথমে আমি x ৰ মান বহালোঁ 10, তো y মান কিমান পাম, y = 20 - 10 = 10, y মান 10। তো x ৰ মান 10 বহাওঁতে y মান কিমান পাম 10। x ৰ মান যদি 13 বহাওঁ তেতিয়া y মান কিমান পাম 7 পাম। x ৰ মান 5 বহালে y মান 20 - 5 = 15। এনেদৰে আমি নিজ ইচ্ছামতে এটা চলকৰ মান বহাই যাম, আৰু এটা চলকৰ মান আমি যেতিয়া নিজ ইচ্ছামতে বহাম তেতিয়া কি আনটো চলকৰ মান প্ৰথম চলকটোৰ ওপৰত নিৰ্ভৰ কৰি পাই যাম। গতিকে ইয়াত কি হৈছে, এটা চলক ব্যৱহাৰ কৰাত আমি কমপ্লিটলি স্বাধীন, মানে আমি নিজ ইচ্ছামতে বহাব পাৰোঁ। তো সেই অনুসৰি আমি আনটো চলক পাম। গতিকে এনেকুৱা সমীকৰণবোৰত আমি কি পাম, অসংখ্য সমাধান পাম। আৰু যদি বঢ়াই গৈ থাকোঁ আমি কি বেলেগ বেলেগ সমাধান পাই গৈ থাকিম। গতিকে ঋণাত্মকো বহাব পাৰোঁ, আমি ঋণাত্মক পাৰিলেও বেলেগ সংখ্যা পাম। গতিকে ইয়াৰ পৰা কি পাম, আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল, এটাৰ পৰা আমি সদায় কি পাম, ইনফাইনাইট চলিউশ্যন পাম। ক্লাছ 9ত এই কথাটো পাই আহিছিলে। গতিকে আমাৰ চলিউশ্যনবিলাক কি কি হ'ব, 10, 10, 13, 7, 5, 15। এনেকৈ আমি অসংখ্য সমাধান পাই গৈ থাকিম। ঠিক আছে। এতিয়া এই প্ৰশ্নটোত যদি এটা চৰ্ত আৰু যোগ কৰি দিয়া হয় কি হয় চোৱা। Sum of two integers is 20. If difference of two integers is 6. দুটা সংখ্যাৰ যোগফল 20, সংখ্যা দুটা পাৰ্থক্য 6 হ'লে কি হ'ব। এতিয়া টেবুলখন একেখনে ৰাখিছোঁ মই। 10, 10 পাইছিলোঁ, 13, 7, 5, 15 পাইছিলোঁ। এতিয়া সংখ্যা দুটাৰ যোগফলটো 20 হৈছে। আটাইকেইটা ক্ষেত্ৰতে যোগ কৰি চাওঁ তোমালোকে, 10 + 10 20, 13 + 7 20, 5 + 15 20। তো আটাইকেইটা ক্ষেত্ৰতে আমি কি পাম, সংখ্যা দুটাৰ যোগফল 20 পাইছোঁ। দ্বিতীয় চৰ্তটো হৈছে সংখ্যা দুটাৰ পাৰ্থক্য 6। আমি চাওঁ 10 - 10 0, 6 নহয়। 15 - 5 পাৰ্থক্য বুলি ক'লে সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম। 15 - 5 বিয়োগ কৰিলে কিমান পাম, 15 - 5 = 10। ইয়াতো পাৰ্থক্য কি 6 নহয়। দ্বিতীয় কলমটো যদি চাওঁ 13 - 7, এই দুটাৰ বিয়োগফল কিমান হ'ব 6 হ'ব। গতিকে দ্বিতীয় চলিউশ্যনটোৱে, ছেকেণ্ড পেয়াৰ অফ চলিউশ্যনটোৱে কি বুজাইছে, প্ৰথম আৰু দ্বিতীয় দুইটা কণ্ডিশ্যনে ছেটিছফাই কৰিছে। তো ইয়াত কি বুজি পালোঁ, প্ৰথম কণ্ডিশ্যনটো চবেই ছেটিছফাই কৰিছে, কিন্তু ছেকেণ্ড কণ্ডিশ্যনটো মাত্ৰ এটা পেয়াৰেহে ছেটিছফাই কৰিছে। ছেকেণ্ড আৰু ফাৰ্ষ্ট দুইটাকে একেলগে মাত্ৰ এটা পেয়াৰে ছেটিছফাই কৰিছে। অৰ্থাৎ যদি কণ্ডিশ্যন দুটা থাকে তেতিয়াহ'লে আমি কি পাম, মাত্ৰ
এযোৰে সমাধান পাম গতিকে ইয়াক সেইকাৰণে আমি ক'ম অদ্বিতীয় সমাধান বা ইউনিক সলিউশন কন্ডিশন যদি দুটা হয় তেতিয়াহ'লে আমি কি পাম মাত্ৰ এযোৰে সমাধান পাম কন্ডিশন যেতিয়া এটা আছিল মাত্ৰ এটা যেতিয়া শৰ্ত আছিল তেতিয়া আমি কি পাইছিলো অসংখ্য সমাধান পাইছিলো আৰু যেতিয়া কন্ডিশন দুটা হৈ যাব তেতিয়া মাত্ৰ এযোৰে সমাধান পাম ইউনিক সলিউশন পাম ঠিক আছে তো এইটোৱে হৈছে আমাৰ ক্লাস 10 ত শিকিবলগীয়া বস্তু ক্লাস 10 ত এই কনসেপ্টৰ পৰা আমি বাকিখিনি আগবাঢ়ি যাব লাগিব এই প্ৰশ্নটো কি দৰে দিব তোমাক চাই লোৱা if the sum of two integers is 20 and difference of them is 6 find the integers যদি দুটা অখণ্ড সংখ্যাৰ যোগফল 20 আৰু সিহঁতৰ পাৰ্থক্য 6 তেন্তে সংখ্যা দুটা নিৰ্ণয় কৰা গতিকে আমি ইয়াত দুটা সংখ্যাৰ ধৰি লম প্ৰশ্ন একেই আছে গতিকে প্ৰশ্নটো হয়তো মনত ৰলগে তোমালোকৰ দুটা সংখ্যাৰ যোগফল দিয়া আছে আমাক 20 আৰু সংখ্যা দুটাৰ পাৰ্থক্য কিমান 6 x minus y equal to 6 এটা আমি প্ৰথমে কোনটো ডাঙৰ উল্লেখ কৰা নাই গতিকে x minus y equal to 6 কৰিলে উত্তৰ পাম আৰু y minus x equal to 6 কৰিলে উত্তৰ পাম মাত্ৰ x minus y কৰোঁতে কি x এ আমি ডাঙৰ সংখ্যাটো বুজাইছো আৰু যদি y minus x কৰোঁ তেতিয়া হলে y এ ডাঙৰ সংখ্যাটো বুজাব গতিকে দুই ক্ষেত্ৰতে উত্তৰ পাম আমি কি কৰিছো x minus y equal to 6 পাইছো এটা দুটা সমীকৰণ পাইছো প্ৰথম সমীকৰণ আৰু দ্বিতীয় সমীকৰণ গতিকে এই দুটা সমীকৰণ আমি সমাধানৰ নিয়ম শিকিম সমাধানৰ বিভিন্ন নিয়ম আছে প্ৰথমে আমি এটা নিয়ম আলোচনা কৰিম প্ৰথম নিয়মটোত কলুৱে আমি কি কৰিছো x প্ৰথম সমীকৰণটো পাম প্ৰথম শৰ্তৰ পৰা প্ৰথম সমীকৰণ কন্ডিশন 1 ৰ পৰা ফাৰ্স্ট ইকুৱেচন পাম আৰু কন্ডিশন 2 ৰ পৰা সেকেন্ড ইকুৱেচন পাম তো ফাৰ্স্ট কন্ডিশনটো হৈছে প্ৰথম শৰ্তটো হৈছে সংখ্যা দুটাৰ যোগফল 20 গতিকে আমি কি পাইছো ইয়াৰ পৰা x plus y equal to 20 এটা আমি ফাৰ্স্ট কন্ডিশন পাইছো তাৰপিছত দ্বিতীয় শৰ্তটো দিছে সংখ্যা দুটাৰ বিয়োগফল 6 গতিকে x minus y equal to 6 এটা আমাৰ সেকেন্ড কন্ডিশন কন্ডিশন 1 আৰু কন্ডিশন 2 এটা সমীকৰণ 1 পালো আৰু সমীকৰণ 2 পালো এতিয়া আমি কি কৰিম 1 নম্বৰ সমীকৰণৰ পৰা যিকোনো এটা চলকৰ মান আমি উলিয়াম যিকোনো এটা ভেৰিয়েবলক আমি লেফট সাইডে ৰাখি তাৰ ভ্যালুটো উলিয়াম তেতিয়া কি পাম y equal to 20 minus x মই ইয়াত y ক ৰাখিছো গতিকে y equal to কিমান পালো 20 minus x আমি ব্যৱহাৰ কৰিছিলো 1 নম্বৰ সমীকৰণ 1 নম্বৰ সমীকৰণ ব্যৱহাৰ কৰি y ভ্যালু পালো গতিকে y ভ্যালুটো বাকি থকা সমীকৰণটোত বঢ়াই দিব লাগিব বাকি থকা সমীকৰণ কোনটো 2 গতিকে putting the value of y in equation 2 2 নম্বৰ সমীকৰণত y মান বহালে কি পাম x minus ব্ৰেকেটত লিখিছো 20 minus x মানে আমাৰ সমীকৰণটো আছিল x minus y গতিকে y হলনি কি বহাম আমি 20 minus x x minus 20 minus x equal to 6 ব্ৰেকেট উঠালে পাম আমি x minus 20 minus মানে প্লাস x ৰ আগত প্লাস হৈ যাব x minus 20 plus x equal to 6 দুটা x ৰ আগতে প্লাস সাইন আছে গতিকে প্লাস x plus x দুটা লগ লাগি 2x হ'ব 2x equal to 20 to left side at minus আছিল right side আহিলে 20 plus x 20 to plus হ'ব 6 ৰ লগত 20 plus হ'ব তো 2x equal to কিমান পাম 26 x equal to 2 ৰে ডিভাইড কৰিম 2 ৰে ডিভাইড হ'বগে 2 ৰে ডিভাইড হ'লে 26 divided by 2 equal to 13 x ৰ ভ্যালু পাম 13 এতিয়া x ৰ মানটো আমি 1 2 যিকোনো এটাত বহালে হয় বা আমি যেটো 3 নম্বৰ নাম দি থৈছিলো 3 নম্বৰ নাম দিয়াটোত বহালে হয় 3 নম্বৰ নাম দিয়াটোত বহালে আমাৰ কি হ'ব আমাৰ অলপ ক্যালকুলেশন কমি যাব আমি 1ত বহালে উত্তৰ পাম 2ত বহালে উত্তৰ পাম আৰু 3ত বহালে উত্তৰ পাম গতিকে আমি 3ত বহাই চাইছো 3ত বহালে কি পাম now from equation 3 তো 3ত আমি x ৰ ভ্যালুটো বহাম x ৰ ভ্যালু পালো 13 গতিকে y equal to 20 minus 13 equal to y equal to 7 গতিকে এটা সংখ্যা আমি x পালো আৰু আনটো সংখ্যা কি পালো একটা সংখ্যা x ধৰিছিলো x সমান 13 পালো 13 পালো আৰু আনটো সংখ্যা 7 পালো গতিকে সংখ্যা দুটা হ'ব কি 13 আৰু 7 গতিকে আমি অসমীয়াত যদি লিখো এই ধৰণে হ'ব পৰীক্ষাত এনেদৰে লিখিব লাগিব সমীকৰণখিনি সমাধান কৰোতে এটা প্ৰশ্নৰ পৰা বুজিলে সমাধান কৰোতে লিখা ধৰণটো এনেদৰে হ'ব লাগিব তোমালোকে ইংৰাজী অসমীয়া নিজৰ ইংৰাজী সকলে ইংৰাজীটো আৰু অসমীয়া সকলে অসমীয়াটো বহিত তোমালোকে লিখি লবা বা যদি লিখিবলৈ অসুবিধা পাইছা তোমালোকে ভিডিওটো পজ কৰি স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা ঠিক আছে তো আমি এটো যেটো শিকিলো হেতু হৈছে আমাৰ প্ৰতিস্থাপন পদ্ধতি মেথড অফ সাবস্টিটিউশন আৰু অন্য পদ্ধতিও আছে আমি পৰ্যায়ক্ৰমে এটা এটাকৈ পদ্ধতি শিকি যাম আৰু এই পদ্ধতিটো
পৰৱৰ্তী ক্লাছবিলাকত আমি কি কৰিম, এই পদ্ধতিটো আৰু বেছি ব্যৱহাৰ কৰি অংক চেক কৰিম। গতিকে আজিৰ ক্লাছটো ইমানে। তোমালোকে বাকী ভিডিঅ'খিনি পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু যিসকলে বুজি পাইছা বুলি ভাবিছা তেওঁলোকে অন্য সকলকো এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবা।